নিৰ্বাচনীৰ আগে আগে পুনৰ ৰণডংকা বজাবলৈ অসমলৈ আগমন হ'ব প্ৰধানমন্ত্ৰী মোদীৰ। আজি পুৱা প্ৰায় 11:30 বজাত ধেমাজিৰ চিলাপথাৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেল আৰু গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তদুপৰি এই কাৰ্যসূচীত অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ উদ্বোধন আৰু শিলান্যাস কৰিব তেওঁ। তাৰ পাছতেই উক্ত দিনটোৰ বিয়লিত প্ৰায় 4:30 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ হুগলীত বহুকেইটা ৰেলৱে প্ৰকল্প উদ্বোধন কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত ইণ্ডমেক্স ইউনিট, ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কম্প্ৰেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তদুপৰি তেখেতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস কৰিব। এই প্ৰকল্পসমূহে শক্তি সুৰক্ষা আৰু সমৃদ্ধিৰ এটা যুগৰ উন্মেষ ঘটাব আৰু স্থানীয় যুৱ প্ৰজন্মৰ অৰ্থে সুযোগৰ উজ্জ্বল পথ প্ৰশস্ত কৰিব। পূৰ্ব ভাৰতৰ আৰ্থ-সামাজিক বিকাশক চালিত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ পূৰ্বদয়া দৃষ্টিৰ সৈতে সংগতি ৰাখি এইসমূহৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীত ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।